নমস্কাৰ অন্য এটা ভিডিঅ'ৰ সৈতে মই জোনালী কিচেনেজ ব্লগছে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ফুৰিবলৈ যাম ভাবিলোঁ ৰাতিপুৱাই ভিডিঅ'টোকে ষ্টাৰ্ট কৰি দিওঁ। ক'ত গৈ আছোঁ কি কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, মই দেখুৱাই থাকিম। এয়া এতিয়া ওলাই মেলি ৰেডি হৈ যাবলৈ লৈছোঁ। আজি গৈ আছোঁ বৰহাট বাইদেউৰ ঘৰ, মোৰ বৰ্তা ছোৱালী মাজু বাইদেউৰ ঘৰলৈ গৈ আছোঁ। পাই গ'লোহি নাহৰকটীয়া। গাঁৱৰ মাজে মাজে বাগানৰ কিনাৰে কিনাৰে আহিছোঁ। সেউজীয়া পৰিৱেশ, খুব ধুনীয়া পৰিৱেশ। নামৰূপ দেৰবৰীয়া বজাৰ। এয়া পালোহি বাইদেউৰ ঘৰ, নামৰূপ বৰহাটৰ চৰাইদেউ ডিষ্ট্ৰিক্ট পৰে। হাই কৈ দিয়া, ফ্লাইং কিছ এটা দি দিয়া আকৌ। আইও দেই এইফালে চোৱা। হাই আমাৰ বাইদেৱে আম কাটিছে। আনাৰস খালোৱে, দেখুৱাবলৈ নহ'ল। এতিয়া আম কাটিছে, বাৰীয়ে আম পাৰিলে, এতিয়া কাটি আছে বাইদেৱে, খাম আৰু। এয়া আমাৰ বাইদেৱে আজি মাংস ভাজিছে। কি কি খুৱাই এতিয়া তাই বনাই আছে জুইত। মাংস আৰু আলু ভাজি আছে, খাম আৰু তৃপ্তিৰে। নামৰূপ পাহাৰৰ কিনাৰে কিনাৰে গৈ আছোঁ। এতিয়া দিলীঘাট দলং, এইখনে আছে নামৰূপ দিলীঘাট দলং। আৰু এইফালে আছে মন্দিৰ, এইফালে আছে মন্দিৰ, এইফালে পিকনিক খোৱা ঠাই। এইফালে এতিয়া পানী হোৱাৰ কাৰণে যাব নোৱাৰিলোঁ। এইফালে এইটো আছে মন্দিৰ, এইখনে আছে নামৰূপ দিলীঘাট দলং। এতিয়া তললৈ যাব নোৱাৰিলোঁ পানী হোৱাৰ কাৰণে। ইয়াতে বনভোজ খোৱা ঠাই। যেতিয়া খৰালি দিন হয় তেতিয়া জানুৱাৰীত ইয়াত মানুহ বহুত ভিৰ হয়, আৰু পানী হোৱাৰ কাৰণে তলত খটখটিতে নামিব নোৱাৰিলোঁ। বৰহাটৰ পৰা ঘূৰি আহি এতিয়া সৰু বাইদেউৰ ঘৰত সোমাম জয়পুৰত। এয়া আমাৰ পোৱালি খেলি খেলি ভাগৰ লাগিলে, শুলে মাকৰ কোচত। আৰু এইফালে মা বহি আছে, এইফালে আমাৰ মৌচুম পোৱালিটো, আৰু এইফালে দেউতা। আমি এতিয়া সৰু বাইদেউৰ ঘৰত বহি আছোঁ। এইফালে চোৱা দুইটা, এইফালে চোৱা। খেলিছা বৰহাটৰ পৰা আহি নামৰূপ পাই জয়পুৰতে সৰু বাইদেউৰ ঘৰ। এতিয়া ঘৰ আহি পাই গ'লোহি। ইমান ভিডিঅ' কৰা নহ'ল বাৰু, বহুত দিনৰ মূৰত গৈছোঁ কাৰণে কথা বতৰা পাতোঁতে অলপ হেৰি হ'ল। তথাপিতো যিমানখিনি পাৰোঁ কৰিলোঁ। যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ। আজিলৈ বাই বাই।